মুগলি মুগলি বল বল শুই থাকিব নালাগে বল গৰুকেইটা দি থৈ আহোঁ বল আহ 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 যাম গৰু দি থৈ আহোঁ এই তেনেকৈ চাই থাকিব নালাগে মুগলি মুগলি খেত আহিতক খেত তই অকল পিছে গৈ থাকিব নালাগে নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ এই আহিলোঁ গৰুকেইটা এৰাল দি থৈ আহিলোঁ এইকেইটা গৰু এৰাল দি দিলোঁ ইয়াতে বান্ধি দিলোঁ আৰু মোৰ লগত আহিছে মুগলি প্ৰথমতে নাহে এতিয়া চাওক আহি পেলাই এইখিনি শুই আছে মুগলি যাওঁ আহিব এতিয়া মই অহা দেখিলে টিককৈ উঠি পেলাই গুচি আহিব আগত পাই গ'লি মোতকৈ কিন্তু কিয় লেতেৰা হ'ল মানে এইখিনিত পথাৰ এখন আছিলে এইটো চাইডত পথাৰখনত জাপ মাৰি দিলে জাপ মাৰি পেলাই লেতেৰা হৈলে বোকাত নামি পেলাই দেখিছেনে আগত গৈছে টুকটুককৈ কিন্তু বাগানৰ মাজে আহিব লাগে বহুত দূৰ এইফালে দূৰ মানে বেছি দূৰ নহয় আৰু অলপমান দূৰ গৰুকেইটা দি ল'লোঁ এতিয়া আজৰি মুগলি আহ বাগানৰ মাজেদি আহি এখন হাবি পাওঁ হাবিখনৰ মাজতে আহোঁতে দেখিলোঁ এইযোৰ চাইৰক চিনি পাইছেনে এইটো হৈছে ধূনা এনেকৈ চাউলটো এৰুৱাই দিলে এইটো ওলায় মজা গুণাইছে ধূনা গছ এজোপা আছে আৰু দুজোপামান আছে এইখিনিতে এতিয়া বাজিলে 11 বজা গৰু চৰু দিয়া কাম হৈ গ'ল এতিয়া বলক দেখুৱাম মোৰ ফাৰ্মখন ব্ৰইলাৰ ফাৰ্ম আছিলে এতিয়া বৰ্তমান গৰমৰ কাৰণে ব্ৰইলাৰ নাই এতিয়া লোকেল মুৰ্গী অলপমান আছে এয়া চাওক এইখিনি উলিয়াবলৈ গৈ পূজা আগে তাৰপিছত আকৌ ব্ৰইলাৰ আহিব সিহঁতক বহুত দেৰি দানাই দিয়া নাই দেখিছে নাই গোটেই একদম দানা বস্তা লৈ অহা দেখিছোঁ দৌৰি আহিছে একদম এই কেইটামান আগৰ 5টামান ব্ৰইলাৰ থাকি যোৱা আছে এইকেইটা শুই আছে ঢেল খাই তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক মই দানাটো দি লওঁ দানা পানী দি হৈ গ'ল এতিয়া আৰু অলপ দেৰিলে আজৰি ইয়াত থকাকেইটা অলপ সৰু হৈ আছে এইকেইটা ইয়াত অলপমান ডাঙৰ হৈছে এইকেইটা আধা কেজিমান কোনোবা এটা হৈ গৈছে ইয়াত আৰু এইটো এটা আছে ডাঙৰি এইটো 4 কেজিমান হৈ আছে এইটো ডাকুৱা বাকী ব্ৰইলাৰকেইটা এইকেইটা অকণমানি থাকি গৈছিলে সেইকেইটা এতিয়া খুৱাই ডাঙৰ হৈছে এইকেইটা তাকে চাওঁ পূজালে সিহঁতক বিকিব পৰা হৈ গ'লে উলিয়াই দিম সিহঁতক এইখনে ফাৰ্মখন মুৰ্গী বেছি নাই 100 মান আছে সৰু ডাঙৰ গোটেইখিনি মিলাই গাইস দানা পানী দি হৈ গ'ল
এতিয়া আছে মেইন কামটো এতিয়া মানে এইটো লিনটো লাগিব এতিয়া এইটো দেখুৱাই আছো আপোনালোক বলক অলপ পিছফালে এইটো পুখুৰী আৰু এই পুখুৰী পাৰতে মই ভাবিছিলোঁ এইটো গাহৰি গঁৰাল বনাম কিন্তু গাহৰি আমাৰ মানে ৰাইজে মানে সমাজে নিদিয়ে গাহৰি কৰিবলৈ সেইটো কাৰণে গাহৰি নিদিয়াৰ কাৰণে পুখুৰী পাৰতে ভাবিলোঁ হাঁহৰ গঁৰালটোকে বনাই দিওঁ এইটো এতিয়া এই হাঁহৰ গঁৰালটো লাগিব দিনটো সেইটোতে লাগিব লাগিব এতিয়া হাঁহৰ গঁৰালটোতে তাকে বিশেষ কাম নাই আৰু টিং চিং লগাব লাগিব তাৰপিছত আৰু হৈ যাব আপোনালোকে দেখিছে এইটো মই বিমগুতে ঢালি থৈছোঁ এই বিমগুতে ঢালিছিলোঁ মানে প্ৰথমতে ভাবিছিলোঁ গাহৰি গঁৰাল বনাম বুলি সেইটো কাৰণে মই বিমগুতে ঢালি বোলো ঢালাই দিম তাৰপিছত চাইডে চাইডে বাঁহৰ হেৰি দিম তাৰপিছত আৰু এতিয়া গাহৰি গঁৰালটো নহয় সেইটো কাৰণে ইয়াত এতিয়া মাটি ভৰাই দিব অলপমান মাটিটো ভৰাই আৰু বেৰ চেৰ লগাই হৈ যাব আৰু তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক গৰম উঠি গৈছেগে ৰ'দটো আজি অলপ বেছি কি কৰিব উপায় নাই লাগি আছো আৰু আজিলে সামৰিলো আৰু সম্পূৰ্ণ নহলগে এইটো সাইডত অলপমান টিং লগালো এইটো সাইডত থাকিলেগে আৰু কেইটামান টিং লাগিব টিং আছে মানে এতিয়া নলগাওঁ কাইলৈ লগাম আৰু বাকী থাকিব এইবিলাক বেৰ চেৰবিলাকৰ আৰু ওপৰতো নেটেই দিম ইমানটো মানুহলৈ মাটিৰ পৰা ইমানটো মানুহলৈ বেৰ দি দিম তাৰপিছত ওপৰত নেট থাকিব ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ভিডিঅ'টো ইমানে বাই বাই